ডুমডুমা টাউনত মুজান দেহা অকলে নাযাবা মুজান দেহা অকলে নাযাবা মুজান দেহা আমাৰ লগতে নিবা মৰমে কন্দুৱাই মুজান দেহা মুজান দেহা মৰমে কলিজা খায় মৰমে মুজান দেহা মুজান দেহা কন্দুৱাই মুজান দেহা মৰম দিওঁতা হুন্দুবা বুলি গান গাও হুন্দুবা বুলি গান 1 2 3 টেঙাতে মুজান দেহা নাখাবা মুজান দেহা অকলে নাখাবা মুজান দেহা আমাকে সকল দিয়া গাঁৱলৈ মুজান দেহা অকলে নাযাবা মুজান দেহা অকলে নাযাবা মুজান দেহা লগতে নিবা যিহেতু আমাৰ ইয়াত ৰবাব টেঙা খোৱা উৎসৱ পাতিব দুদিনীয়া ২৬ আৰু ২৭ তাৰিখে তো ইয়াত চাফাই কাম কৰা হৈছে এইটো আমাৰ ককা মোক উঠাবলৈ চাওক ইয়াত চাফা কৰা হৈছে ধেমালি ফূৰ্তিৰে পতা হৈছে আমাৰ ইয়াত দুদিনীয়া কাৰ্যসূচী চাফাই কাৰ্যসূচী চলি আছে এতিয়া মা কিহৰ কাৰণে চাফা কৰা হৈছে ইয়াত হেৰি ৰবাব টেঙা উৎসৱ পতা হ'ব সেইকাৰণে আমি চাফা কৰিছোঁ আজি অঁ ব্যতিক্ৰমী প্ৰচেষ্টা নাহৰকটীয়া চাচনি হুদুপাৰা গাঁৱৰ ৰাইজে যি উৎসৱ উদযাপন কৰিব ওলাইছে সেই বিষয়ে অলপ জনাওকচোন আমি হুদুপাৰা গাঁৱত অনুষ্ঠিত কৰা ৰবাব টেঙা উৎসৱ ২০২২ প্ৰথমতে মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ দ্বিতীয়তে কথা হ'ল আমি প্ৰথম খোজ পেলাইছোঁ এই ক্ষেত্ৰত মানে উৎসৱটো ৰবাব টেঙা উৎসৱৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মানে আমি প্ৰথম খোজ ইয়াত আমাৰ যথেষ্ট খুঁটি নাটি থাকি যাব পাৰে বা আমি যিমানখিনি পাৰোঁ কৰি যাবলৈ চেষ্টা কৰিছোঁ ২ দিনৰ কাৰ্যসূচীলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু ২ দিনৰ অনুষ্ঠানসমূহ আমি ৰাখিছোঁ যাতে সকলোকেইটা অনুষ্ঠানতে মানে সকলো ৰাইজৰ থকা সহায় সহযোগিতা আৰু উপস্থিতি আমি চহৰৰ মানুহে যিহেতু খেতি পথাৰ ধাননি প্ৰায়ভাগেই নেদেখে তেওঁলোকৰ কাৰণে বিশেষকৈ কিবা ৰাখিছে তেখেতসকলৰ কাৰণে আমি সোণালী ধাননি পথাৰৰ মাজত মানে যিটো টেঙা চকলীয়া প্ৰতিযোগিতা আৰু ধান কটাৰ প্ৰতিযোগিতাকে আদি কৰি পিনে মানে বিভিন্ন ধৰণৰ অনুষ্ঠানখিনি তাত হ'ব টেঙা থাকিব ৰবাব টেঙা থাকিব টপলা টেঙা থাকিব হুমুঠীয়া টেঙা থাকিব বৰটেঙা থাকিব গোটেইখিনি টেঙা মানে আমি প্ৰদৰ্শনী কৰিম প্ৰদৰ্শনী কৰাৰ উপৰিও গোটেইখিনি তেখেতসকলক আগুৱাই দিম তেখেতসকলে কটা মেলা কৰি যাতে কেনেধৰণে কৰিছে এই গোটেই বস্তুটো আমি আপোনালোকৰ জৰিয়তে মানে গোটেই অসমত প্ৰচাৰ কৰা এটা চিন্তা চৰ্চা কৰা অসমৰ ভিতৰত চাচনি হুদুপাৰা গাঁৱত ৩ নম্বৰ স্থানত পৰিছে তো মানে সেইকাৰণে ইয়াত অলপ চাফা কৰা হৈছে চাফা কাৰ্যসূচী আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ইয়াত বহুতো ধৰণৰ কাৰ্যসূচী হ'ব ৰবাব টেঙাৰ খেল খেলাব সৰু ল'ৰা ছোৱালী আৰু বিভিন্ন ধৰণৰ ৰবাব টেঙা আনিব তো চাই থাকিব ভিডিঅ'টো আগলৈ